বেংকিং খণ্ডত নতুন সংযোজন উত্তৰ পূৰ্বাঞ্চলৰ 8খন ৰাজ্যৰ দুৰ্গম অঞ্চললৈ বেংকৰ সেৱা সম্প্ৰসাৰণৰ লক্ষ্যৰে মুকলি হ'ল নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক। যিখিনি দুখীয়া মানুহ বেংকলৈ নগৈছিল তেওঁলোকক বেংকলৈ আনিব লাগিব। স্মল ফাইনেন্স বেংক বুলি কৈছে যে আপুনি স্মল ইনকাম গ্ৰুপৰ মানুহৰ লগত কাম কৰিব লাগিব। আন বহু বেংকতকৈ পৃথক উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বপ্ৰথম ক্ষুদ্ৰ এই বিত্তীয় বেংকটোৱে গাঁৱৰ অতি দুখীয়া পিছপৰা লোকৰ সুবিধাৰ অৰ্থে গ্ৰহণ কৰিছে বিভিন্ন আঁচনি। I wish this bank every success. The Tata Trust have been very happy to participate in this and to play a role in spreading prosperity to the millions of people that we have around us who have hitherto not had access to these funds, not had the opportunity of enterprise and entrepreneurship that they would like to have. ইতিমধ্যেই ক্ষুদ্ৰ এই বিত্তীয় বেংকটোৱে ৰাজ্যৰ মুঠ 5,21,000 গ্ৰাহকক ঋণ প্ৰদান কৰিছে। আমাৰ 5,21,000 ক্লায়েণ্ট তেনেকুৱা পিছপৰা শ্ৰেণীৰে আছে এতিয়া আজিৰ তাৰিখত। গতিকে আমাৰ বেছটো আৰম্ভ হ'ব তেওঁলোকৰ পৰাই। আমি তেওঁলোকক প্ৰথমে আমাৰ একাউণ্টবোৰ খোলাই দিছোঁ। এতিয়া তেওঁলোকে আগতে অকল আমাৰ পৰা ঋণ লৈছিল, এতিয়া তেওঁলোকে ডিপ'জিট দিব। তেওঁলোকে নিজৰ ডিপ'জিট বা ফাণ্ড ট্ৰান্সফাৰ কৰা, তেওঁলোকৰ ল'ৰা ছোৱালীৰ কাৰণে বাহিৰলৈ পঢ়িবলৈ ৰেমিটেঞ্চ পঠোৱা, সেই গোটেইবিলাক তেওঁলোকে এতিয়া সুবিধা নিজৰ আমাৰ পৰা ল'ব পাৰিব। দেওবাৰে উদ্যোগপতি ৰতন টাটাই বেংকটোৰ শুভ উদ্বোধন কৰাৰ লগতে উত্তৰ পূৰ্বাঞ্চলত মুকলি কৰা হ'ল বেংকটোৰ 28টাকৈ শাখা কাৰ্যালয়। Bank like North East Small Financial Banks, which motto is to reach the unreached, go to the remotest part of the country, part of the northeastern region, probably will do the maximum things or the maximum contribution to keep the people intact, morely the poor people into the banking system. বিত্তীয় দিশত পিছপৰি থকা অঞ্চলৰ বাসিন্দাৰ উন্নয়নৰ বাবে বিভিন্ন আঁচনি ৰূপায়ণ কৰা ক্ষুদ্ৰ এই বিত্তীয় বেংকটোৱে প্ৰতিযোগিতামূলক আকৰ্ষণীয় সুদৰ হাৰৰ সৈতেও ফেৰ মাৰি গ্ৰাহকক ঘৰৰ দুৱাৰ মুখতে বেংকিং সেৱা প্ৰদান কৰিব বুলি মন্তব্য কৰিছে বেংকটোৰ পৰিচালন সঞ্চালক ৰূপালী কলিতাই। কেমেৰা পাৰ্চন ব্ৰজেন হালৰ সৈতে গৌৰৱজ্যোতি নেওগ, নিউজ লাইভ।